हेलो नमस्कार एंड वेलकम टू माय चैनल मैं बरषा आपलोक सकलोके पुनः এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ কিন্তু বৰ ভাল নহয় কিয় নহয় হেতু ভিডিওটো চাই থাকিলে গম পাব আৰু এতিয়া হৈছে দুপৰীয়া সময় এতিয়া পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া পৰা 10 মান বাজিলে সকলোকে চাই থাকিব কিমান কি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব যদি আপুনি নতুনকৈ চাইছে তেনহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব সো আজি এটা ৰেচিপি ভিডিও বনাম বুলি আৰু এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো গতিকে ভিডিওটো সকলোকে চাই থাকিব দুপৰীয়া সময় বুলি আপোনালোকক কৈছোৱে আৰু দুপৰীয়া ভাত হজাৰ যোগাৰ চলি আছে ভিতৰত মায়ে বনাই আছে আৰু মইও আজি কিবা এটা বনাম আৰু ভাতৰ লগত খাবলৈ হেতুকে আপোনালোকৰ লগত শেয়াৰ কৰিম তেনেহলে ভিডিওটো মোবাইলটো লোৱা দেখিলে আমাৰ গুণগুণো আহি উপস্থিত হৈ যায়হি গুণগুণ হাই দি দিয়া আৰু কিবা এটা কৈ দিয়া আকৌ ভালনে হুদা সকল চবকে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব মানুহজন কৈ যায় কৈ দিয়া চাই থাকিব তেনেহলে বলক আমি এতিয়া পাকঘৰলৈ আজি ভাবিছো দাইলৰ বৰ্ডি এটা আঞ্জা বনাও বুলি আৰু তাৰ বাবে মই ৰহৰ দাইল অলপ তিয়াই থৈছো আৰু দেখি থাকো সদায় এটো ৰেচিপি কিন্তু খোৱা হোৱা নাই আজি খাম দাইলখিনি প্ৰায় 20 মিনিট মান সময় মই ভালকৈ তিয়াই ধুই ললো আৰু মিক্সিত গুৰি কৰি ললো আৰু তাত দিবৰ বাবে এটা পিয়াজ মিহিকৈ কাটি লৈছো আৰু মছলাৰ বাবে মই ব্যৱহাৰ কৰিছো অলপ ৰেড চিলি পাউডাৰ অলপ গৰম মছলা আদা নহৰু অলপ খুন্দা জোখ অনুযায়ী হালধি আৰু নিমখ আপোনালোকে আৰু ল'ব বিচাৰিলে ল'ব পাৰে ইয়াতে মই ব্যৱহাৰ কৰিম অলপ ময়দা আটা ময়দা যিকোনো দিব পাৰে মই ময়দা লৈছো তেনেহলে এতিয়া অলপ অলপকৈ সকলোবিলাক দি লওঁ মছলাখিনি ভালকৈ মিহলি কৰি ললো এতিয়া ময়দা অলপ দি দিওঁ জোখমতে এতিয়া ভালকৈ আকৌ সকলোবিলাক মিহলি কৰি লওঁ ভালকৈ মিহলি কৰি লোৱাৰ পিছত এতিয়া মই ইয়াৰ পৰা এনেকৈ গোল গোলকৈ পিঠাৰ দৰে শেপ দিছো আপুনি নিজৰ পছন্দ অনুযায়ী ইয়াৰ শেপ দিব পাৰে এতিয়া এনেকৈ মই সকলোবোৰ এটা এটাকৈ কৰি ল'ম সকলোখিনি কৰি হৈ গ'ল আৰু এতিয়া মই এখন কেৰাহীত মিঠাতেল গৰম কৰি লৈছিলোঁ আৰু তাতে এই
বৰখিনি এনেকৈ দি দিছোঁ, গোটেইখিনি একেলগেই দি দিছোঁ আৰু ভালকৈ ভাজি ল'ম। এখন কাটা চামুচেৰে এনেকৈ মই লুটিয়াই দিছোঁ। অলপ সময় ভজাৰ পিছত সেইখিনি মই কাঢ়ি ল'লোঁ আৰু এতিয়া সেই একেখিনি তেলতে অলপ পিঁয়াজ ভাজি ল'লোঁ আৰু তাতে এটা বইল কৰা আলু এনেকৈ মই ভাজি টুকুৰা টুকুৰকৈ ভাঙি দিছোঁ আৰু মই ইয়াতে অলপ মছলাও মিহলি কৰি দিম। এতিয়া ভালকৈ গৰম পানী দি অলপ সময় উতলাম আৰু এইখিনি ইয়াতে মই দি দিলোঁ আৰু এতিয়া ভালকৈ উতলিবলৈ দিম। প্ৰায় 10 মিনিটমান উতলোৱাৰ পিছতে আমাৰ আঞ্জা ৰেডি হৈ যাব। আৰু এইফালে আমাৰ ঘৰৰ বাৰীৰ তিতা ফুল আছিলে, তাৰে অলপ মই ৰেডি কৰিছোঁ বনাবৰ বাবে। আৰু আজি পোৰা আলুৰ পিটিকা বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে আলু 2টা পুৰি ৰাখিছিলোঁ আৰু এতিয়া মই পিটিকাটো ৰেডি কৰি লওঁ। প্ৰথমতে বাকলিটো গুচাই লওঁ। বাকলি গুচাই হোৱাৰ পিছত এখন কাটা চামুচেৰে মই আলুকেইটা এনেকৈ ভাঙি লৈছোঁ আৰু তাতে অলপ কেঁচা পিঁয়াজ দিছোঁ, অলপ মিঠাতেল দিছোঁ আৰু পিটিকাত সদায় মিঠাতেল দিলেহে বেছি সোৱাদ হয় খাবৰ বাবে। আৰু এতিয়া জোখ অনুযায়ী নিমখ দি আৰু এইফালে মায়ে উৰহি বইল কৰি এতিয়া তেলত ফ্ৰাই কৰি আছে মছলা দি। আৰু মই যিখিনি বৰৰ বাবে দাইল লৈছিলোঁ তাৰে অলপ এক্সট্ৰাকৈ থৈছিলোঁ আৰু তাৰ পৰা জলকীয়া দি অলপ চাটনি বনাইছিলোঁ। তো ফাইনেলি আমাৰ সকলোবোৰ বনাই হৈ গ'ল আৰু এতিয়া অলপ ধুনীয়াকৈ কাঁহীখন সজাই লওঁ আৰু তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। এতিয়া মই দিছোঁ ফ্ৰাই কৰা মছলা উৰহি আৰু উৰহি আমাৰ ঘৰতে লাগিছে দেই, ঘৰৰ বাৰীৰে হয়। আৰু এতিয়া দিছোঁ তিতা ফুল আৰু কণী ভাজা। আৰু তিতা ফুলো আমাৰ ঘৰৰে হয়, কণীও আমাৰ ঘৰৰ কুকুৰাৰে হয়। আৰু এইফালে পোৰা আলুৰ পিটিকা দিছোঁ। মচুৰ দাইল আৰু পালেং শাকেৰে এয়া দালি আৰু এয়া এতিয়া বনোৱা ৰেচিপি আৰু লগতে আছে চাটনি। তো মই ভাত খাই মেলি আহিলোঁ, কিন্তু খাবলৈ ভাল হৈছিলে, খাব নোৱাৰিলোঁ, কৈছিলোঁৱে এটা ভাল নহয়। এইফালে বহুত দাঁতৰ বিষ হৈছে, নতুনকৈ দাঁত ওলাইছে ভৰি দাঁত, আৰু সেইটো কাৰণে আজি 4 দিনমান ধৰি ইমানেই বিষ হৈছে, ভালকৈ খাবও পৰা নাই, মানে একো কৰিব পৰা নাই, খুব বিষ হৈছে। তো সেইটোৱে মোৰ এটা ডাঙৰ দুখ, মানে বহুত কষ্ট পাই আছোঁ। ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব, এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।